ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে ইয়াৰ আগৰ এটা ভিডিঅ'ত মাটি পাত্ৰৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ আৰু সেই ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ মাটি কিদৰে সৃষ্টি হয় ইয়াৰ বিভিন্ন তৰফসমূহ লগতে ইয়াৰ পাৰ্শ্বচিত্ৰ আৰু কিছুমান বৈশিষ্ট্যৰ বিষয়ে তোমালোকে মন কৰিছা নিশ্চয় যিকোনো ঠাইৰ মাটি সদায় একে নহয় উদাহৰণস্বৰূপে পাহাৰৰ মাটি ৰাস্তাৰ কাষৰ মাটি নৈ কাষৰ মাটি আৰু পথাৰৰ মাটি কেতিয়াও একে নহয় ইয়াত কিছুমান আমি বৈশিষ্ট্য দেখিবলৈ পাওঁ আৰু এই বেলেগ বেলেগ যে মাটিৰ কথা ক'লো এইবোৰে হৈছে মাটিৰ বেলেগ বেলেগ প্ৰকাৰ গতিকে আজিৰ এই ভিডিঅ'ত আমি মাটি পাত্ৰৰে মাটিৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম মাটিৰ প্ৰধানকৈ প্ৰকাৰ তিনিটা আছে সেইকেইটা হৈছে বালিচহীয়া মাটি 2 নম্বৰত আলুতীয়া মাটি আৰু 3 নম্বৰটো হ'ল দুমুজা মাটি আজি আমি এই তিনিটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম বালিচহীয়া মাটি ইয়াক ইংৰাজীত কোৱা হয় স্যান্ডি সয়েল তোমালোকে জানা স্যান্ড মানে হ'ল বালি আৰু সয়েল মানে হ'ল মাটি গতিকে বালিচহীয়া মাটিক ইংৰাজীত কোৱা হয় স্যান্ডি সয়েল বালিচহীয়া মাটিৰ প্ৰধান বৈশিষ্ট্যটো হৈছে ইয়াৰ কণিকাবোৰৰ আকাৰ সদায় ডাঙৰ প্ৰধান বৈশিষ্ট্যটো হ'ল বালিচহীয়া মাটিৰ কণিকাবোৰৰ আকাৰ ডাঙৰ এতিয়া আমি এই বালিচহীয়া মাটিৰে আন কিছুমান বৈশিষ্ট্য আলোচনা কৰোঁ দ্বিতীয়তে তোমালোকে ইতিমধ্যে গম পালা যে ইয়াৰ কণিকাবোৰৰ পৰিমাণ ডাঙৰ তোমালোকে যিকোনো বালিচহীয়া মাটি যদি চোৱা সেই মাটিত কিছুমান ডাঙৰ ডাঙৰ কণিকা পোৱা যায় গতিকে এনেকৈ যে ডাঙৰ ডাঙৰ কণিকা থাকে এই ধৰা হ'ল এইবোৰ হ'ল কণিকা এই কণিকাবোৰ হ'ল বালিচহীয়া মাটিৰ কণিকা ইয়াত যদি চোৱা এইবোৰ সৰু সৰু কিছুমান গেপ আছে আৰু এই গেপবোৰত বায়ুৰে পূৰ্ণ হৈ থাকে আমি ক'ব পাৰোঁ যে বালিচহীয়া মাটিত বায়ুৰ পৰিমাণ বেছিকৈ পোৱা যায় আন মাটিবোৰৰ তুলনাত সেইকাৰণে আমাৰ দ্বিতীয় বৈশিষ্ট্যটো হ'ব এই মাটিত বায়ুৰ পৰিমাণ বেছি যিহেতু এই মাটিত বায়ুৰ পৰিমাণ বেছি আমি গম পালোঁ যে কণিকাবোৰ ডাঙৰ লগতে সিহঁতৰ কণিকাবোৰৰ মাজত কিছুমান সৰু সৰু ফাঁক থাকে যাৰ কাৰণে বায়ুৰ পৰিমাণ বেছি হয় গতিকে সেই মাটিত যেতিয়া তোমালোকে পানী দিয়া তোমালোকে মন কৰিবা যে সেই পানীবোৰ কি হয় সেই কণিকাবোৰৰ মাজত সোমাই যায় যদি সোমাই যায় পানীখিনি সেই পানীখিনি ধাৰণ কৰিব পাৰিব জানো নোৱাৰে মানে এইখিনি হ'ল ধৰা বালি মাটি হ'ল ইয়াত কিছুমান কণিকা আছে যাৰ মাজত এইবোৰ হ'ল সৰু সৰু বায়ুপূৰ্ণ ঠাই যেতিয়া ইয়াত পানী দিয়া হয় সেই পানীখিনি এই ফাঁকবোৰৰ মাজেদি তললৈ গতি কৰে যাৰ ফলত ইয়াৰ ওপৰত পানীখিনি ৰৈ নাথাকে গতিকে আমি ক'ব পাৰোঁ যে ইয়াৰ তৃতীয় বৈশিষ্ট্যটো হ'ল এই মাটিৰ পানী ধাৰণ ক্ষমতা কম আৰু যিহেতু এই মাটিসমূহে ভালদৰে পানী বহন কৰিব নোৱাৰে বা ধাৰণ কৰিব নোৱাৰে গতিকে এই মাটি সাধাৰণতে আন মাটিবোৰৰ তুলনাত পাতল হয় উদাহৰণস্বৰূপে তোমালোকে চোৱা এখন তিতা কাপোৰ আৰু এখন শুকান কাপোৰ কোনখন পাতল যিখনত পানী নাথাকে সেইখন বেছি পাতল যিহেতু ই পানী ধাৰণ কৰিব নোৱাৰে গতিকে পানী ধাৰণ কৰিব পৰা মাটিতকৈ এই মাটিসমূহ পাতল আমি 4 নম্বৰ পইণ্টটো ক'ব পাৰোঁ এই মাটিসমূহ সাধাৰণতে পাতল গতিকে বালিচহীয়া মাটিৰ প্ৰধান বৈশিষ্ট্যকেইটা হ'ল কণিকাবোৰৰ আকাৰ ডাঙৰ দ্বিতীয়তে এই মাটিত বায়ুৰ পৰিমাণ বেছি কিয় বেছি হ'ল গম পালা আৰু তৃতীয়তে এই মাটিত পানী ধাৰণ ক্ষমতা কম আৰু শেষৰটো হ'ল এই মাটি সাধাৰণতে পাতল এইকেইটাই হ'ল বালিচহীয়া মাটি বা স্যান্ডি সয়েলৰ প্ৰধান বৈশিষ্ট্য এতিয়া আমি চাম 2 নম্বৰ প্ৰকাৰ মাটিৰ দ্বিতীয় প্ৰকাৰটো হৈছে আলতীয়া মাটি যাক ইংৰাজীত কোৱা হয় ক্লেই সয়েল এই মাটিৰ নিচিনাকৈ ইয়াৰো কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে সেইসমূহ হৈছে আলতীয়া তোমালোকে ইতিমধ্যে আলতীয়া মানে গম পোৱা যায় সি আঠাযুক্ত আমি ক'ব পাৰোঁ যে আলতীয়া মাটিসমূহ সাধাৰণতে আঠাযুক্ত হয় এই কণিকাবোৰ আচলতে ডাঙৰ কিন্তু আলতীয়া মাটিৰ কণিকাবোৰ সৰু সৰু বা মিহি হয় আমি ক'ব পাৰোঁ যে আলতীয়া মাটিৰ কণিকাবোৰ সৰু আৰু মিহি যিদৰে বালিচহীয়া মাটিৰ কণিকাবোৰৰ মাজত কিছুমান ডাঙৰ ডাঙৰ ঠাই থাকে গতিকে আমি কৈছিলোঁ তাত বায়ুৰ পৰিমাণ বেছি কিন্তু যেতিয়া আলতীয়া মাটিৰ কণিকাবোৰ চাওঁ সি সৰু সৰু হ'লে কি হয় সিহঁতৰ মাজত কোনো ফাঁক নাথাকে মানে ইটো লৈ সিটো টানকৈ বান্ধ খাই থাকে সেইকাৰণে যিহেতু ইয়াৰ কণিকাবোৰ ইটো লৈ সিটো টানকৈ বান্ধ খাই থাকে গতিকে তাত বায়ুৰ কাৰণে জেগা কম আছে সেইকাৰণে আমি ক'ব পাৰোঁ যে আলতীয়া মাটিৰ দ্বিতীয় বৈশিষ্ট্যটো হৈছে এই মাটিসমূহত বায়ুৰ পৰিমাণ কম ইয়াতে আমি আৰু এটা পাম
যিহেতু ইয়াৰ কণিকাবোৰ সৰু আৰু মিহি সেইকাৰণে সিহঁতে টানকৈ বান্ধ খাই থাকে টানকৈ বান্ধ খোৱাৰ ফলত কি হয় সিহঁতৰ মাজত যিখিনি সৰু সৰু গেপ থাকে বা বায়ুপূৰ্ণ ঠাই থাকে সেইখিনি কি হৈ যায় কম হৈ পৰে যাৰ ফলত যদি কম হৈ যায় ইহঁতি কণিকাবোৰ সৰু সৰু হৈ যাব ইয়াত বায়ু নাথাকে যদি পানী দিয়া হয় সেই পানীখিনি ইয়াৰ মাজেদি সহজে সৰকি যাব নোৱাৰে অৰ্থাৎ এই মাটিসমূহৰ পানী ধাৰণ ক্ষমতা যথেষ্ট ভাল তৃতীয়তে আমি ক'ব পাৰিম যে আলতীয়া মাটিসমূহৰ পানী ধাৰণ ক্ষমতা সৰ্বাধিক বা যথেষ্ট ভাল এইবাৰ আলোচনা কৰিম মাটিৰ ৩ নম্বৰ প্ৰকাৰ দুমোজা মাটি ইয়াক ইংৰাজীত কোৱা হয় লুমি সইল আমি ওপৰত আলোচনা কৰিলোঁ বালিচহীয়া মাটি আৰু আলতীয়া মাটি দুমোজা মাটি বুলি ক'লে আমি এইটোৱে ক'ম যি মাটিত বালিচহীয়া মাটি আৰু আলতীয়া মাটিৰ পৰিমাণ প্ৰায় সমান সেই মাটিক কোৱা হয় দুমোজা মাটি আলতীয়া মাটি আৰু বালিচহীয়া মাটিত পোৱাৰ দৰে ইয়াৰো কিছুমান প্ৰধান বৈশিষ্ট্য আছে প্ৰথমটো পালাই তোমালোকে এই মাটিত বালিচহীয়া মাটি আৰু আলতীয়া মাটিৰ পৰিমাণ প্ৰায় সমান 1 নম্বৰ পইণ্ট ইয়াৰ আন এটা ভাল বৈশিষ্ট্য হৈছে যিবোৰ মাটিত অত্যাধিক পানী থাকে অত্যাধিক পানীও কিন্তু খেতিৰ কাৰণে বেয়া বা বালিচহীয়া মাটিৰ নিচিনা পানী বহন কৰিব নোৱাৰা মাটিও খেতিৰ কাৰণে বেয়া দুমোজা মাটি হৈছে এনেকুৱা এটা মাটি য'ত কৃষি কাৰ্যৰ কাৰণে উপযুক্ত পৰিমাণৰ পানী থাকে গতিকে এইখিনি আছিল তোমালোকৰ মাটিৰ 3টা প্ৰকাৰৰ প্ৰধান বৈশিষ্ট্য যদি আমাক তুলনা কৰিবলৈ দিয়ে বালিচহীয়া মাটি আলতীয়া মাটি আৰু দুমোজা মাটি আমি এই বৈশিষ্ট্যখিনিৰ পৰা তুলনা কৰিলে হ'ব আৰু ইয়াতে আমি সিহঁতৰ মাজত থকা পাৰ্থক্যখিনি বিচাৰি পাম যদি আমি এটা ক্ৰিয়াকলাপ কৰি চাওঁ 3টা মাটি ল'লোঁ বালিচহীয়া আলতীয়া দুমোজা ইয়াৰো মাটি ল'লোঁ মানে বালিচহীয়া মাটি আলতীয়া মাটিও ল'লোঁ দুমোজা মাটি ল'লোঁ লৈ আমি যদি কিবা এটা পাত্ৰৰ আকাৰ দিবলৈ বিচাৰোঁ বালিচহীয়া মাটি তোমালোকে দিব পাৰিবানে নিশ্চয় নোৱাৰা কাৰণ সিহঁতৰ মাজত কণিকাবোৰ ডাঙৰ আৰু ইটো মাজত সিটোত বায়ুপূৰ্ণ ঠাই থাকে গতিকে সিহঁতি বান্ধ খাই থাকিব নোৱাৰে যাৰ ফলত আমি কিবা আকৃতি দিয়াৰ আগতে সি ভাগি যাব দুমোজা মাটি যদি চোৱা তাত হয়তো পাৰিবা বা নোৱাৰিবও পাৰা যদি পাৰা সিও কিন্তু আমাৰ যিকোনো পাত্ৰৰ কাৰণে উপযুক্ত নহ'ব কাৰণ যদিও পাত্ৰ এটা তৈয়াৰ কৰিব পাৰি তথাপি সি কিন্তু দৃঢ় নহ'ব সহজে ভাগি যোৱাৰ চান্স থাকিব আৰু এই ক্ষেত্ৰত এই 3 প্ৰকাৰৰ মাটিৰ ভিতৰত আটাইতকৈ সুবিধাজনক মাটিটো হৈছে আলতীয়া মাটি গতিকে মাটিৰ পাত্ৰ হওক বাচন হওক পুতলা হওক এই আটাইবোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত আলতীয়া মাটিকে বেছি গুৰুত্ব দিয়া হয় বা আমি আলতীয়া মাটিৰ পৰাই এই পাত্ৰসমূহ তৈয়াৰ কৰিব পাৰোঁ এইখিনি আছিলে মাটিৰ প্ৰধান প্ৰকাৰ এইবাৰ আমি আলোচনা কৰিম মাটিৰ এটা মাটিৰ ধৰ্ম আৰু সেই ধৰ্মটো হৈছে মাটিত পানীৰ অন্তঃস্ৰৱণৰ হাৰ অৰ্থাৎ মাটিয়ে যে পানী শোষণ কৰে সেই মাটিসমূহে পানী কিমান পৰিমাণে শোষণ কৰে বা পানীসমূহ শোষণ কৰে যদিও কিমান সময়ত শোষণ কৰে সেই পৰিমাণৰ হাৰটোৱে হ'ল মাটিত পানীৰ অন্তঃস্ৰৱণৰ হাৰ ধৰি ল'লোঁ তোমালোকে এটুকুৰা মাটি ল'লা এটুকুৰা যেনিবা মাটি এটুকুৰা মাটি আনিলা ইয়াত আমি এডাল পাইপ থলোঁ যাতে ইয়াৰ মাজত আমি পানী ভৰাব পাৰিম এইটোৱে হ'ল আমাৰ যোগাৰটো এতিয়া তোমালোকে যদি ইয়াত লাহে লাহে পানী ঢালিবলৈ বিচাৰা কিন্তু পানী ঢলাৰ আগতে আমি কিমান পানী লৈছোঁ তাক জুখি ল'ম ধৰি ল'লোঁ মই এটা বিকাৰত 50 ml পানী লৈছোঁ 50 ml পানী মই এই মাটি টুকুৰাত বাকিম লাহে লাহে বাকি গৈ থাকিলোঁ কিমান পানী বাকিম 50 ml এই পানীখিনি মাটিখিনিয়ে এটা নিৰ্দিষ্ট সময়ত শোষণ কৰি ল'ব গতিকে এই 50 ml পানী এই মাটি টুকুৰাই শোষণ কৰোঁতে কিমান সময় লাগিলে ধৰা হ'ল 50 ml পানী শোষণ কৰোঁতে মাটি টুকুৰা লাগিলে 10 মিনিট আমি গম পাম যে এতিয়া এই মাটি টুকুৰাৰ আন্তঃস্ৰৱণৰ হাৰ কিমান তাৰ কাৰণে কিমান পানী লৈছিলোঁ সেই পানীকণ কিমান সময়ত শোষণ হ'ল আমি কৰিলে তাৰ হাৰটো ওলাব গতিকে তাৰ কাৰণে কি কৰিম আন্তঃস্ৰৱণৰ হাৰৰ কাৰণে কি কৰিম মই মাটি টুকুৰাত পানী কিমান লৈছিলোঁ যদি লৈছিলোঁ 50 ml 50 ml লিখি ল'লোঁ এই 50 ml মাটি টুকুৰাত দিয়াৰ পাছত কিমান সময়ত পানীখিনি মোৰ শেষ হ'ল মই কৈছিলোঁ যেনিবা মোৰ 10 মিনিটত 50 ml
পানী মাটিখিনি শোষণ কৰি ল'লে মুঠ পানীক সময় হৰণ কৰি দিওঁ সেইটোৱে হ'ল আনচাৰটো গতিকে 10 50 কিমান যাব 5 বাৰ 5 ml পাৰ মিনিট প্ৰতি মিনিট গতিকে আমি ক'ব পাৰোঁ যে সেই মাটিখিনি মই যিখিনি মাটি লৈছিলোঁ সেই মাটি টুকুৰাৰ অন্তঃস্ৰৱণৰ হাৰ হ'ব প্ৰতি মিনিটত 5 মিলিলিটাৰ 5 ml পাৰ মিনিট ছাত্ৰ ছাত্ৰীসকল গোটেই পাঠটোক সাঙুৰি ভিডিঅ'টো প্ৰস্তুত কৰিলে যথেষ্ট দীঘল হ'ব সেয়েহে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি পাঠটোৰ বাকীখিনি কথা আলোচনা কৰিম আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে নিশ্চয় উপকৃত হৈছা ধন্যবাদ